Hello everyone, আজিৰ ক্লাছটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আনিছোঁ DLED এন্ট্ৰেন্স 2026 কাৰণে ইম্পৰ্টেণ্ট টপিক ইণ্ডিয়ান চিভিলাইজেশ্যনৰ ওপৰত দুটা তিনিটা কুৱেশ্যন অহা দেখা যায়। গতিকে সেইটো টপিকৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকৰ বাবে 15টা কুৱেশ্যন লৈ আনিছোঁ। গতিকে এই গোটেই কুৱেশ্যনকেইটা ইম্পৰ্টেণ্ট হয়, গতিকে আপোনালোকে ভালদৰে চাই যাব। ফাৰ্ষ্টত সুধিছে হিন্দু উপত্যকা সভ্যতাক আন কি নামেৰে জনা যায়? চাৰিটা অপশ্যন দিয়া আছে: বৈদিক সভ্যতা, হৰপ্পা সভ্যতা, মৌৰ্য সভ্যতা, গুপ্ত সভ্যতা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হৰপ্পা সভ্যতা। হিন্দু সভ্যতাক হৰপ্পা সভ্যতা নামেৰেও জনা যায়। নেক্সট কুৱেশ্যন, হৰপ্পা আৱিষ্কাৰ কৰিছিল কোনে? যিটো হৰপ্পা চহৰ সেইটো কোনে আৱিষ্কাৰ কৰিছিল? চাৰিটা অপশ্যন দিয়া আছে: R.D. বেনাৰ্জী, জন মাৰ্শ্বেল, দয়াৰাম সাহানী, মৰ্টিমাৰ হুইলাৰ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দয়াৰাম সাহানী। দয়াৰাম সাহানীয়ে হৰপ্পা যিটো নগৰীকৰণ আৱিষ্কাৰ কৰিছিল। কুৱেশ্যন নম্বৰ 3, মহেঞ্জোদাৰো ক'ত অৱস্থিত? চাৰিটা অপশ্যন দিয়া আছে: ভাৰত, নেপাল, পাকিস্তান, বাংলাদেশ। মহেঞ্জোদাৰো পাকিস্তানত অৱস্থিত। কুৱেশ্যন নম্বৰ 4, হিন্দু উপত্যকা সভ্যতা মূলতঃ কেনেধৰণৰ সভ্যতা আছিল? গ্ৰাম্য সভ্যতা, নগৰীয়া সভ্যতা, যাযাবৰ সভ্যতা আৰু জনজাতীয় সভ্যতা। হিন্দু উপত্যকাৰ সভ্যতাত সাধাৰণতে নগৰীয়া সভ্যতা আছিলে। কুৱেশ্যন নম্বৰ 5, হিন্দু উপত্যকাৰ লোকসকলে কোন ধাতু ব্যৱহাৰ কৰিছিল? অপশ্যন এ লোহা, বি কাঁহ অৰ্থাৎ ব্ৰঞ্জ, চি ইস্পাত, ডি এলুমিনিয়াম। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ব্ৰঞ্জ। হিন্দু উপত্যকাৰ যিসকল লোক আছিলে সিহঁতে বিশেষভাৱে ব্ৰঞ্জৰ ধাতু ব্যৱহাৰ কৰিছিলে। কুৱেশ্যন নম্বৰ 6, কোনখন নগৰ মহান স্নানাগাৰ গ্ৰেট বাথৰ বাবে বিখ্যাত? অপশ্যন এ হৰপ্পা, বি লোথাল, চি মহেঞ্জোদাৰো, ডি কালিবংগন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মহেঞ্জোদাৰো, কাৰণ মহেঞ্জোদাৰোত স্নানাগাৰৰ যিটো মহান স্নানাগাৰ গা ধোৱা যিটো ঘৰ তাৰ বাবে মহেঞ্জোদাৰো বিখ্যাত আছিলে। কুৱেশ্যন নম্বৰ 7, হিন্দু সভ্যতাৰ লিপিৰ অৱস্থা কি? অপশ্যন এ দিয়া আছে পাঠোদ্ধাৰ কৰা হৈছে, বি এতিয়াও পাঠোদ্ধাৰ হোৱা নাই, চি সংস্কৃত, ডি পালি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যিটো হিন্দু সভ্যতাৰ লিপিসমূহ এতিয়াও পুনৰুদ্ধাৰ হোৱা নাই, মানে অপশ্যন বিটো এনচাৰ হ'ব। কুৱেশ্যন নম্বৰ 8, হৰপ্পাবাসীৰ মুখ্য জীৱিকা কি আছিল? অপশ্যন এ চিকাৰ, বি কৃষি, চি কেৱল মাছ ধৰা, ডি খনন। ইয়াৰ এনচাৰটো হ'ব অপশ্যন বি, কাৰণ হৰপ্পাবাসীৰ মূল যিটো জীৱিকা আছিল সেইটো কৃষি আছিলে। কুৱেশ্যন নম্বৰ 9, লোথাল কিহৰ বাবে বিখ্যাত? অপশ্যন এ মন্দিৰ, বি ডকয়াৰ্ড মানে জাহাজ ঘাট, চি ৰাজপ্ৰসাদ, ডি দুৰ্গ। লোথাল যিটো চহৰ আছিলে সেইটো ডকয়াৰ্ড অৰ্থাৎ জাহাজ ঘাটৰ বাবে বিখ্যাত আছিলে লোথাল চহৰখন। কুৱেশ্যন নম্বৰ 10, হৰপ্পাবাসীয়ে কাৰ সৈতে বাণিজ্য কৰিছিল? অপশ্যন এ মেছোপটেমিয়া, বি কেৱল চীন, চি গ্ৰীচ, ডি ৰোমান। হৰপ্পাবাসীয়ে মেছোপটেমিয়াৰ সৈতে বাণিজ্য কৰিছিল, গতিকে অপশ্যন এইটো হ'ব ইয়াৰ কাৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 11, হৰপ্পা সভ্যতাৰ অৱশেষত কোনটো জন্তু খুব কম পোৱা যায়? আপোনালোকে ইয়াত দেখা পাইছে চাৰিটা: কাঁড়, কুকুৰ, ঘোঁৰা আৰু হাতী। হৰপ্পা সভ্যতাৰ অৱশেষত আচলতে ঘোঁৰাৰ যিটো অৱশিষ্ট খুব কমকৈ দেখা গৈছিলে। কুৱেশ্যন নম্বৰ 12, হৰপ্পাবাসীৰ ঘৰসমূহ মূলতঃ কিহেৰে নিৰ্মাণ কৰা হৈছিল? অপশ্যন এ কাঠ, বি পকা ইটা, চি শিল আৰু ডি বাঁহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পকা ইটা। কুৱেশ্যন নম্বৰ 13, উন্নত নগৰৰ পৰিকল্পনাৰ প্ৰমাণ কোনটো? যিটো মহেঞ্জোদাৰোৱেই হওক বা হৰপ্পাই হওক তাৰ উন্নত নগৰৰ পৰিকল্পনা কোনটো ইয়াত অপশ্যনত প্ৰমাণ দিয়ে, কোনটো অপশ্যনে প্ৰমাণ দিয়ে সেইটো সুধিছে। গতিকে অপশ্যন এইটো হ'ব নলা নৰ্দমাৰ ব্যৱস্থা, বি মন্দিৰ, চি দুৰ্গ আৰু ডি ৰাজপ্ৰসাদ।
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নলা নৰ্দমাৰ যিটো ব্যৱস্থা আছিলে সেইটোৱে উন্নত নগৰৰ পৰিকল্পনাৰ নিদৰ্শন দিয়ে। কুৱেশ্যন নম্বৰ 14 মানক ওজন আৰু জোখ-মাপ ব্যৱস্থাই কি সূচায়? মানক ওজন আৰু জোখ-মাপ ব্যৱস্থাই কি সূচায়? ইয়াৰ 4টা অপশ্যন আছে। অপশ্যন এ বৈজ্ঞানিক জ্ঞান, বি বাণিজ্যৰ অভাৱ, চি নিৰক্ষৰতা, ডি যাযাবৰ জীৱন। গতিকে ইয়াৰ যিটো ব্যৱস্থাই বৈজ্ঞানিক জ্ঞানৰ বিষয়ে সূচায়। অপশ্যন এটো হ'ব ইয়াৰ কাৰেক্ট আনচাৰ। আজিৰ লাষ্ট কুৱেশ্যনটো হৈছে হিন্দু উপত্যকা সভ্যতা প্ৰায় কোন সময়ত বিকশিত হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। খ্ৰীষ্টপূৰ্ব 2600 পৰা 1900, খ্ৰীষ্টপূৰ্ব 1500 পৰা 1000, খ্ৰীষ্টপূৰ্ব 600 পৰা 300, খ্ৰীষ্টাব্দ 320 পৰা 550। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ খ্ৰীষ্টপূৰ্ব 2600 পৰা 1900 ভিতৰত হিন্দু উপত্যকা সভ্যতাৰ উত্থান ঘটিছিলে। গতিকে আজিৰ কুৱেশ্যনকেইটা এয়া আছিল।